হেল্ল' প্ৰিয় ৰাইজ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইকেইদিন ৰেগুলাৰলি ভিডিঅ'সমূহ দিবলৈ পৰাই নাই, নিজৰে কিবা আধৰুৱা লাগি থাকে দিনটো। হ'লেও ট্ৰাই কৰোঁ কোনোবা সময়ত দিবলৈ, কিন্তু টাইম মেইনটেইন কৰিবলৈ একেবাৰে পৰা নাই। এয়া দেখিছেনে, আমি ইমান বেছি গৰমতো আম খাই আছোঁ, কিয়নো এইকেইটা দিনতে যদি আমি আম খাই নলওঁ কেঁচা আম, তেতিয়াহ'লেতো নাপাওঁ আৰু, হয়নে নহয়? ৰাইজ, এটা কথা বুজি নাপাওঁ, যি মানুহে নিজে একো এটা কৰিবলৈ সাহ নকৰে, তেনে মানুহে আনে যেতিয়া কিবা এটা কৰে, মানুহৰ জনপ্ৰিয়তা লাভ কৰে, তেতিয়া সেই মানুহে বাৰু খুটি নাটিবিলাক কিয় ধৰি থাকিব লাগে? মোৰ হাঁহি উঠে জানেনে সেইবোৰ কথা শুনি। আচলতে মই যিবিলাক ভিডিঅ' বনাওঁ, সেই ভিডিঅ'সমূহত মই নিজেই কমফৰ্টেবল, লগতে মোৰ মানুহজনৰ ফুল ছাপোৰ্ট। তাতে আকৌ আন কোনোবাই ভুগি থাকিলে মইতো ঘেণ্টা খাতিৰ নকৰোঁ, জুবিনদাৰ সেই ডাইলগটোহে মাৰিম দেই। মই এটা কথা বেছি ফ'ল' কৰোঁ, 10জন মানুহৰ পৰা যদি 2টা বেয়া কমেণ্ট পাওঁ, তেতিয়াহ'লে মই সেই 2টা কমেণ্টলৈ আশা নকৰোঁ। যদি বেয়া পায় তেনেহ'লে ভিডিঅ' স্ক্ৰল কৰিলেই হয়নে নহয়? আৰু মোৰ ভিডিঅ'ৰ যোগেদি কাৰোবাৰ উপকাৰ হৈছে, উপকাৰ নাই হোৱা, যদি উপকাৰ হৈছে, মোৰ ভিডিঅ'ৰ পৰা কিবা পাইছে, তেতিয়াহ'লে চাব পাৰে। যদিও কিবা এটা পোৱা নাই, তেতিয়াহ'লে নাচাব পাৰে। মই বিশেষকৈ লাইফষ্টাইল ভিডিঅ'সমূহে দি থাকোঁ। ঘৰুৱা পৰিৱেশটো অকণমান দেখুৱাবলৈ যত্ন কৰোঁ, ঘৰৰ মানুহখিনি আমি কেনেদৰে থাকোঁ সেইটো দেখুৱাবলৈ যত্ন কৰোঁ। বিভিন্নটা কথাৰ মাজেৰে মৰম স্নেহৰ আন্তৰিকতা, মই সেইবিলাক কথা বেছি কওঁ। গতিকে যদি বেয়া পায় তেনেহ'লে নাচাব। মই মোৰ নিজৰ লৈ কমফৰ্টেবল আছোঁ, লগতে মোৰ ঘৰখনৰ মানুহৰ ফুল ছাপোৰ্ট আছে। গতিকে ভুকি নাথাকিব প্লিজ। বাৰু ৰাইজ, আমাৰ গাঁওখনৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু মামাহঁতৰ ঘৰলৈ আহিছিলোঁ। আজিলৈ ইমানেই, বাই।